মা মই বিয়া নহওঁ প্লিজ তুমি পাপাক কোৱা না মই এই ঘৰখন এৰি কেনেকৈ যাম মা তুমি আৰু তোমাৰ আৰু পাপাৰ অবিহনে মই কেনেকৈ থাকিম মা প্লিজ তোমালোকে মোক সেই মানুহজনলৈ বিয়া কেনেকৈ দিব পাৰা যাক মই চিনিও নাপাওঁ তাকো সি দিল্লীত থাকে অসমৰো নহয় মা মই মৰি যাম মা তোমাৰ জোৱাই মোক ইমান মৰমত ৰাখে দেখিছানে এইযোৰ মোক আজি গিফ্ট কৰিছে ক'লে যে তুমি মাৰ ঘৰলৈ গৈ আছা নতুন গহনা পিন্ধি যোৱা এখেতৰে ফোন আহিছে ৰ'বা হেল্ল' কওক এই মাৰ লগত কথা পাতি আছিলোঁ আপুনি ভাত খালেনে মই আপোনাৰ কাপোৰ উলিয়াই ৰাখিছোঁ দিয়ক ওলালে নেকি হ'ব দিয়ক ঠিক আছে এখেতেও যে মোৰ অবিহনে অলপো থাকিব নোৱাৰে আহি আছে তোমাৰ জোৱাই মোক নিবলৈ মা এয়া কি বনাইছা মটন হে মা এখেতে মটন নাখায় নহয় তুমিও যে পাপাক কৈ দিয়া আহোঁতে কুকুৰা মাংস লৈ আহিবলৈ এখেতে অকল কুকুৰা মাংসহে খায় আৰু মা শুনা আগতেই কৈ থলোঁ এখেতে কিন্তু গাখীৰ চাহ নাখায় দেই ৰঙা চাহ বনাই দিবা গাখীৰ চাহ খালে এখেতৰ গেছ হয় কি হ'ল মাজনী কি চাই আছা তললৈ মা এখেতে এতিয়ালৈ অহাই নাই যে এটা ফোনকে কৰি চাওঁ নেকি হেল্ল' কি হ'ল আপোনাৰ ৰৈ আছোঁ এতিয়ালৈ আহিয়ে পোৱা নাই মানুহজন কি আচ্ছা ঠিক আছে কি হ'ল মাজনী এখেতৰ অফিচত মিটিং শেষেই হোৱা নাই লেট হ'ব মোক আজি ইয়াত থাকি দিবলৈ ক'লে ভালেই হ'ল দিয়া মাজনী আমি একেলগে অকণমান টাইম পাম আৰু মা এখেতে ৰাতি ঘৰ পোৱালে বহুত লেট হ'ব আৰু মই নাথাকিলে ভাতো নাখায় তেনেকৈ শুই যাব মা মই যাওঁ দিয়া নেক্সট টাইম এখেতৰ ছুটি থাকিলে দুইটাই থাকাকৈ আহি যাম ঠিক আছে বাই